ইউটিউব চেনেল তীৰথৰেখাৰ তৰফৰ পৰা স্বাগতম জনাই ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, শিৱসাগৰ নগৰৰ চৌদিশে থকা শিল ইটাৰ স্থাপত্যসমূহৰ লগতে অনেক মজলীয়া আৰু সৰু বৰ পুখুৰীয়ে বহন কৰি আছে আহোম যুগৰ সোণালী স্বাক্ষৰ। উল্লেখযোগ্য পুখুৰীসমূহৰ ভিতৰত শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, ন পুখুৰী বা ৰুদ্ৰসাগৰ পুখুৰী, বগীৰাজমৰ পুখুৰী, কথাইসাগৰ পুখুৰী, লক্ষীসাগৰ পুখুৰী বা বৰপাত্ৰ পুখুৰী, মেছাগৰ পুখুৰী, সুন্দৈ পুখুৰী, হেন্দুৰী পুখুৰী, লিগিৰি পুখুৰী অন্যতম। এই পুখুৰীবোৰৰ সুন্দৰকৈ বন্ধোৱা পাৰ আৰু ফটফটীয়া পানীয়ে আজিও জনদৃষ্টি আকৰ্ষণ কৰে। পুখুৰীৰ মাজত নাগমাৰি পোতা হৈছিল। এই নাগমাৰি হ'ল প্ৰকাণ্ড শালকাঠৰ খুঁটা। ইয়াৰ পৰা পানী নিগৰিবৰ বাবে খুঁটাৰ চৌপাশে তলৰ পৰা ওপৰলৈ সুৰুঙা থাকে। এই সুৰুঙাৰে ভূগৰ্ভ পানী ওপৰলৈ আহে। প্ৰকাণ্ড তামৰ পাত্ৰৰ ওপৰত স্থাপিত নাগমাৰিয়েদি পানী ওপৰলৈ আহোঁতে বীজাণুমুক্ত হৈ আহে বুলি বিশ্বাস কৰা হয়। সকলো মংগলে থাকক, শান্তিৰে থাকক।